हेलो गाइज वेलकम बैक टू माई यूट्यूब चैनल। तो आज तुम्हारा देखा मैं जी हाँ पुहिছোঁ मैं 100 हाँ भराइছিলোঁ लोकेल पाती हाँ। तो ये हाँखिनि এতিয়া এনেকৈ মানে ৰাখিছোঁ নেটৰ ভিতৰত খাবলৈ দিছোঁ আৰু দানা পানী। তো দানা পানী দিছোঁ এতিয়া খাই অলপ আছে কেইটামান বাহিৰত এনেকৈ ওলাই আছে। তো মোৰ ঘৰত পুখুৰী নাই মানে পুখুৰী নথকাকৈ কৰি আছোঁ, কিন্তু মানে কি কৰোঁ মই আগপিনে ফ্ৰণ্টত মানে পথাৰ আছে আমাৰ। তো পথাৰতে মেলি দিওঁ, পানী আছে তাত পানীৰ ব্যৱস্থা আছে, তাতে তাতে চৰিব পাৰি 2 ঘণ্টা 3 ঘণ্টামান চৰাই দিওঁ। তাৰপিছত আনি পিনি সোমোৱাই দিওঁ, শুকোৱাৰ পিছত তেনেকৈ দানাটো খাবলৈ দি দিওঁ। তাৰপৰা আকৌ দুপৰীয়া বেলা দিওঁ তেনেকৈ আৰু। তো পুখুৰী নোহোৱাকৈ চবেই হাঁহ পুহিব পাৰে। তো এতিয়া সিহঁতৰ ৱেইটটো হৈছে কিছুমান 600 গ্ৰাম, 520, 550 গ্ৰাম তেনেকৈ ৱেইট হৈছে। ঠিকে আছে মোৰ মতে। সিহঁতৰ এতিয়া 38 দিন হৈছে। তো এতিয়া সিহঁতক গাইজ দৰৱৰ মেডিচিনৰ নামত মানে মই বেলেগ একো দিয়া নাই। তো মানে আমাৰ ইয়াৰ ভেটেৰিনেৰী ডক্টৰ এজনে কৈছিলে, তো সেইটো মই SCZ দি আছোঁ। SCZ বুলি যিটো দৰৱ পায় হাঁহৰ কাৰণে সেইটো দৰকাৰ বুলি কৈছে। মানে হাঁহৰ কাৰণে মেগনেছিয়ামটো বহুত দৰকাৰ হয়, নহ'লে সেইটো লেঙৰা বেমাৰটো হয়। সেইটো কাৰণে সিহঁতক SCZটো দি আছোঁ বৰ্তমান। তাৰপাছত আৰু ভিমাৰেল দিওঁ বা মাল্টিভিটামিন এনেকৈ এটা আছে যে, তো সেইটো দিওঁ। মাল্টিভিটামিন এটা দি আছিলোঁ। তো সেইকেইটাই, বেলেগ মই মেডিচিন একো দিয়া নাই। আৰু বৰ্তমান মই SCZটো এইকেইদিন দিয়া নাই। তো ঠিকে আছে, গ্ৰোথটো তোমালোকে দেখিছাই কেনেকুৱা হৈ আছে। তো ৱেইট সিমানটোৱে আহিছে, 600 ওপৰত যোৱা নাই আৰু 600 এভাৰেজ 600 গ্ৰাম হৈছে। আৰু 2-এটা পোৱালি সৰু হৈ আছে, সেইখিনি মানে 2 দিনমান পিছত ওলোৱা আছিলে। ডাঙৰকেইটা একেলগত ওলোৱা আছিলে প্ৰথম দুটা পোৱালি। তো তেনেকুৱা ডিফাৰেঞ্চ 2 দিনৰ ডিফাৰেঞ্চ আছে সৰুকেইটা আৰু ডাঙৰকেইটাৰ মাজত। তেতিয়া একেলগে ৰাখি দিছোঁ বাৰু। এনেই খুৱাওঁতে মই বাহিৰলৈ উলিয়াই দিওঁ, মানে এনেকৈ বাহিৰত সৰুখিনি ইয়াক দি দিওঁ আৰু ভিতৰত ডাঙৰখিনিক দি দিওঁ। তেনেকৈ খুৱাই আছোঁ। তো তোমালোকক দেখাই যাম কেনেকৈ কি হয়। তো এতিয়া তোমালোকে দেখিছা এইকেইটা ডাঙৰকেইটা পোৱালি। তো সিহঁতৰ গ্ৰ'থটো এনেকুৱা চব ঠিকেই আছে, খালি মাত্ৰ এই 2-3 দিনৰ ডিফাৰেঞ্চ আছে সিহঁতৰ মাজত। সেয়াই আৰু। মাজত 2-এটা সৰু আছে, এইকেইটা মানে 2-3 দিন আগত ওলোৱা পিছত ওলোৱা পোৱালি আছিলে। তো ঠিকেই আছে তেনেকৈ চাবলৈ গ'লে মোৰ মতে। তো যিহেতু মই আগতে লোকেল পাতিহাঁহ কৰি পোৱা নাই এনেকৈ সৰহকৈ, তো সেইটো কাৰণে ইমান এটা নাজানিম। কিন্তু এবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব, কেনেকুৱা কি হয় তোমালোকক চব জনাই যাম। আৰু মোৰ ইনষ্টাগ্ৰামৰ পেজটোত সিহঁতৰ মই পাৰ ডে' হিচাপত ৰিল বা ফটো শ্বেয়াৰ কৰি আছোঁ যে কিমানটো ৱেইট বাঢ়িছে বা কি হৈছে তেনেকৈ। তো তোমালোকে মোৰ ইনষ্টাগ্ৰামতো ফ'ল' এটা কৰি ল'বা, ইনষ্টাগ্ৰাম একাউণ্টটো মই দি দিম তোমালোকক। এইপিনে লোকেল মুৰ্গীও আছে আমাৰ অলপ, লোকেল মুৰ্গীবোৰ এনেকৈ মেলি থওঁ। সিহঁতে এনেকৈ 2-এটা পৰি থকা দানা খাবলৈ দিগদাৰ নকৰে বাৰু, নহ'লে খালি মুৰ্গীবোৰ এনেকৈ খুটে পোৱালিবিলাকক। তো সেয়াই। লোকেল মুৰ্গী আগতে সৰহ আছিলে, লোকেল মুৰ্গী 350 ওপৰত আছিলে মোৰ। তাৰপৰা এতিয়া খালি লোকেল মুৰ্গী নাই, আকৌ লোকেল মুৰ্গী ভৰাম 2 দিনমান পিছত। মানে ফাৰ্মখন বনাই আছোঁ এতিয়া, এখন আধা বনোৱা হৈ আছে। তো কমপ্লিট কৰি পিনি লোকেল মুৰ্গীও ভৰাম। সিহঁতক বৰ্তমান যিটো দানা খুৱাই আছোঁ, মই সিহঁতক দানা খুৱাই আছোঁ মানে ৰাতিপুৱা এটা টাইম মানে 2 ঘণ্টা 3 ঘণ্টামান পথাৰত চৰাই দিওঁ পানীত নি পিনি। তেওঁলোকৰ পথাৰত চৰোৱা এটা ভিডিঅ' ক্লিপ মানে ইয়াৰ লগতে এড কৰি দিম। খালি কিন্তু নতুনকৈ কৰা মানে পুৰণা ক্লিপ, সিহঁতি সৰু থাকোঁতে মই যেতিয়া চৰাই আছিলোঁ, তো তাৰ এটা ক্লিপ এড কৰি দিম। তো তেনেকৈ মই সিহঁতক 2 ঘণ্টা 3 ঘণ্টা পথাৰত চৰাই দিওঁ। তাৰপাছতে আনি পিনি মানে অলপ শুকাবলৈ দি দিওঁ, আধা ঘণ্টামান শুকোৱাৰ পিছত শুকাই মেলি যেনে পাখি চাকি শুকাই লওঁ। তাৰপৰা ইয়াত ধুনীয়াকৈ খাবলৈ মই দানাটো দি দিওঁ। মানে প্ৰি ষ্টাৰ্টাৰটো ইউজ কৰি আছিলোঁ, প্ৰি ষ্টাৰ্টাৰ। তাৰপাছত দুপৰীয়া এটা টাইম আকৌ মানে দুপৰীয়া ধৰা 1টামান বজাত 1-2টা ইমানটো টাইমত মই আকৌ মানে দানা বনাই পিনি, যিহেতু এনেকৈ আমাৰ কল পচলা ভাত মিক্স কৰি তাতে এনেকৈ মানে যিখিনি আমাৰ বনোৱা দানা মানে, তো সেইটো দানাটো তেনেকৈ দি দিওঁ। তাৰপাছত আকৌ তেনেকৈ থাকি পিনি একবেলা আকৌ মই চৰাই দিওঁ এটা টাইম। মানে তাৰপিছত দানাটো খোৱাৰ পিছত অলৰেডি কাৰণে মেলি দিওঁ। তাৰপৰা মেলি দি পিনি আকৌ পিছবেলা টাইমত মানে সোমোৱাৰ আগে আকৌ অলপ এনেকৈ প্ৰি ষ্টাৰ্টাৰ বা ভাত মিক্স কৰি তেনেকৈ দি দিওঁ। তো তেনেকৈ 3টা টাইম এতিয়া দানা খুৱাই আছোঁ বৰ্তমান। যেতিয়া 1 কেজি প্লাছ মাৰিলে তেতিয়া 3টা টাইম নোখুৱাওঁ, তেতিয়া মানে 2টা টাইমে খুৱাম। তো তেনেকৈ ভাবি থৈছোঁ। অলপ মানে চাউল সৰহকৈ আনি থোৱা আছে মানে, তো চাউলে সিহঁতক বৰ্তমান ভাতটো সৰহকৈ দি থকা হৈছে। মানে মেইনলি সিহঁতৰ দানা হিচাপত মই ভাতটোহে দি আছোঁ। তো তোমালোকেও ট্ৰাই কৰিব পাৰা। মইতো আগতে এনেই 2-এটা হাঁহ পুহিছিলোঁ 10-20টামান, তো তেতিয়া আমি এনেকৈ ভাত খুৱাওঁ। এনেকৈ ভাত খুৱাই পিনি মানে ধুনীয়া গ্ৰ'থ আহিছিলে। সেইটো কাৰণে এতিয়াও মই ভাতটোহে বেছি প্ৰিফাৰ কৰোঁ মানে। আৰু দানাটো দিলে বহুতখিনি মানে কষ্টিংটো বাঢ়ি যায় ন। তো ভাতটো খোৱালে মানে 2 টকা প্ৰফিটটো মানে বেছি থাকে, মাৰ্জিনটো।
সেইটো কাৰণে মানে মই এতিয়া বৰ্তমান ভাতটোহে খুৱাই আছোঁ। তো এইবোৰ লোকেল মুৰ্গীবোৰ আহি পিনি খাইছেহি মানে সিহঁতৰ দানাটো। লোকেল মুৰ্গী এবাৰ ভৰাম আৰু এমাহ বা 20 দিনমানৰ পিছত মই লোকেল মুৰ্গী অলপ সৰহকৈ ভৰাম ফাৰ্মখন কমপ্লিট হ'লে। তো আকৌ কেঁচা আছিলে এতিয়া পকাই বনাই আছোঁ মানে, তো তোমালোকক সেইটোও ভিডিঅ' দিম পিছে পৰে। তো আজি মই আৰু কেইটামান ক্লিপ এড কৰি দিম ইয়াতে, মানে যিখিনি ধৰা তোমালোকে আগত চাই চাগে, মই হয়তো আগত হ'লেও এড কৰি দিম ক্লিপখিনি, নহ'লে পিছত এড কৰি দিম, মানে পিছত হ'লেও এড কৰি দিম বা আগত কোনোবা এটা টাইমত মই এড কৰি দিম। মানে সিহঁতি আনি পিনি মই কেনেকৈ ৰাখিছিলোঁ, মই সিহঁতক বহুত ছেপাৰেটকৈ ৰাখিছিলোঁ, মানে সিহঁতক খাবলৈ দিয়া জেগাটোও বেলেগ লাগে আৰু মানে বৰ্ডিং কৰি ৰখা জেগাটোও বেলেগ লাগে, নহ'লে মানে সিহঁতি পূৰা পানীয়ে তিয়াই পেলাই আৰু পোৱালিটো একদম ওলাওঁতে মানে তিতিলে বেয়া, তেতিয়া সিহঁতৰ মৰ্টেলিটি সংখ্যা বাঢ়িব পাৰে। মোৰ বাৰু মৰ্টেলিটি হোৱা নাই এতিয়ালৈকে, তো মই তেনেকৈ একদম ধুনীয়াকৈ ৰাখিছিলোঁ, মানে যিমানটো যত্ন কৰি ৰাখিব পাৰি। এতিয়া ইয়াৰ পৰা একদম ধুনীয়াকৈ খানা খাই পিনি ইয়াত লাইট অফ কৰি ইয়াত লাইট জ্বলাই দিলে নিজে যাবলৈ শিকি গৈছে, নিজে কৈছে এনেকৈ খালে চব খেলে সোমাই দিলে, প্ৰায় প্ৰেক্টিছ হৈ গৈছে ফাৰ্ষ্ট দিনা পাই। ইয়াতে এনেকৈ মৰ্ণিঙৰ সেইটো বনাই দিছোঁ, আৰু মই ইহঁতক মানে ইয়াত এনেকৈ নেটে যদিও ঘেৰাৰি ৰাখিছোঁ, আৰু মানে চোতালখন আমাৰ পূৰা ৰ'দ ঘাই হয়, চব ফালৰ পৰা মানে পূৰা ৰ'দ পৰি থাকে, কিন্তু সেইটো কাৰণে মানে যিহেতু এইটো ছাঁৰ প্ৰয়োজন হয় ন, সেইটো কাৰণে মানে এনেকৈ ভঁৰালটো এইটো আমাৰ বেছি ডাঙৰ ভঁৰাল নহয়, সৰু ভঁৰাল, কিন্তু মানে এনেকৈ ভঁৰালৰ তলতে সিহঁতি সোমাই থাকে ধুনীয়াকৈ গৰম পালে পূৰা ইয়াত মানে এদিন ঠাণ্ডা লৈ থাকিব পাৰিব। পানীৰ পিছত ভৰাই দিওঁ ছাইডতে, তাতে সিহঁতি গা ধুই আকৌ ইয়াতে সোমাই থাকে এনেকৈ, নাই গছৰ চালত বেঙেনা গছ এজোপা আছে তলত সোমাই আছে এইকেইটা, এনেকৈয়ে থাকে মানে সিহঁতি। কিন্তু মুৰ্গীতকৈ মই যি দেখিলোঁ হাঁহ পুহিবলৈ বহুত ভাল, মানে হাঁহত ইমান কষ্ট নাই, মুৰ্গীত যিমান কষ্ট, মুৰ্গী উৰি যাব আনৰ ঘৰলৈ যাব, মানুহ এনেই মানে যেতিয়া আমাৰ ইয়াত মানে দিগদাৰ অলপ মানুহৰ পৰা, মানুহে আপোনাৰ চিঞৰ বাখৰ কৰে, এইবোৰ ঢেৰ কিবা কিবি তেনেকুৱা, মানে বেলেগ দিগদাৰ নাই বাৰু, খালি চিঞৰ বাখৰ কৰে মানে, সেইটো কাৰণে ঠিকে আছে বাৰু। সেইখিনি দেখিছে নাই ইয়াত। আজিৰ ভিডিঅ'টো গাইজ যিমানেই আছিলে, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আকৌ এটা এনেকুৱা ভাল ভিডিঅ'